নমস্কাৰ সকলোকে মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। পূজা গ'ল, বিহু গ'ল, এতিয়া ভাবিছোঁ গামোচা লগাওঁ কাৰণ বহাগৰ বিহুলৈ এতিয়াৰ পৰা লগালেহে মোৰ ওলাবগে। অলপ সৰহকৈ লগাইছোঁ, 20খন লগাইছোঁ। গতিকে লাহে লাহে বম আৰু যিহেতু ঘৰতো নাথাকোঁ, যেতিয়া ঘৰলৈ আহিম তেতিয়াই বম বুলি এনেদৰে গামোচা এখিনি লগাই ল'লোঁ। শাহুমা যিহেতু আছেই, গতিকে চান্সতে লগাই লৈছোঁ। আৰু এইখিনিয়ে চলাই মেলি এনেকৈ ইমান হৈছেগৈ আৰু যিহে ৰ'দ দিছে, ৰ'দে একেবাৰে খাওঁ খাওঁ কৰিছে, একদম গাটো পুৰি গৈছেগৈ। তাতে এইখিনি পদূলিমুখত বালি এখিনি পেলাই দিলে, এই বালিখিনিতো ভৰিয়ে দিব নোৱাৰি। যেনে তেনে কোনোমতে মানে অকণমান চলাই মেলি নিছোঁ আৰু। কমকৈ লগালে একো নাই, কিন্তু যেতিয়া সৰহকৈ লগাই বৰ জুট-পুট লাগে সূতাবিলাক। এনেকৈ জুট-পুট লাগিলে মানে বৰ কষ্ট হয় চলাওঁতে। আমাৰ এইপিনে ভিডিঅ' যিয়ে ৰেকৰ্ডিং কৰি আছে তেওঁলোকে গাই আছে গান, আলে আলে কি গাই আছে তেওঁলোকে জানিব আৰু। আমাৰ এইপিনে ধৰিছে ৰ'দ, সিহঁতে গাই আছে গান। আমি এইপিনে তাঁতত লাগি থাকোঁতে এইপিনে গৰু আছে বেলেগ এটুকুৰা জেগাত, ইমান টানকৈ ৰ'দ দিছে। আইতাকে নাতিনীয়েকহঁতক কৈ আছে যে গৰুকেইটা আনগৈ, ইটোকো লাগে সিটোকো লাগে আনিবলৈ। মই আনিম, ইটোৱে কৈছে মই আনিম, গতিকে দুয়োটা গ'ল গৰু আনিবলৈ। ইহঁতে মানে ঘৰলৈ আহিলে গৰু ছাগলীবিলাক প্ৰতিপাল কৰি খুব ভাল পায়, পানী চানী খুৱাই খুব ভাল পায়। পানৰ গুৰিত পানী দিবলৈ লগাওঁ, গৰুক পানী খুৱাবলৈ লগাওঁ, এইবিলাক কৰিবলৈ লগাওঁ। সিহঁতেও খুব ভাল পায়। আৰু এইখিনি যদি সৰুৰ পৰা কৰিবলৈ ল'ৰা ছোৱালীক দিয়া হয়, তেনেহ'লে জীৱ জন্তুৰ প্ৰতি সিহঁতৰ মৰম চেনেহ সোমায় আৰু মানে গাঁৱৰ পৰিৱেশটো অকণমান সিহঁতে বুজি পায়। আৰু সেয়ে মই বাহিৰত থাকিলেও যেতিয়া ঘৰলৈ আহোঁ সিহঁতক এইবিলাক কামৰ দায়িত্ব দিওঁ। আৰু এইপিনে আমি অকলে অকলে তাঁত চলাই থকা দেখি আহিলে মোৰ জাজনী, মানে দেওৰৰ মানুহজনী, আৰু তাইও অকণমান লাগি দিছে। ভালেই লাগিলে বাৰু, অকণমান লাগি দিলে এনেকৈ ভালেই লাগে যিহেতু ৰ'দটো বৰ চোকা হৈ আহিছে। আৰু এনেও গাঁৱত তাঁত লগালে এনেদৰে কোনোবা ওচৰ চুবুৰীয়া থাকিলে আহিয়ে যায়, সেইটো কাৰণে মানে বহুত ভাল লাগে আৰু। সব রেকর্ড হয়ে আছে। আমি মা, মই আৰু জাজনী কিবা কথা এটা পাতিছিলোঁ, ল'ৰাই গৈছে সব ৰেকৰ্ড হৈ আছে। নাহৰলগুণৰ ঘৰখন আৰু ইয়াৰ ঘৰখন মানে দুইখন ঘৰে মই সুন্দৰকৈ পৰিচালনা কৰিবলৈ চেষ্টা কৰোঁ। মাহঁতকো এইটো অনুভৱ হ'বলৈ নিদিওঁ যাতে মই বেলেগত থাকোঁ। আৰু তাতো মই ল'ৰা ছোৱালীকেইটাক যিহেতু পঢ়াই আছোঁ, দেউতাকো তাতেই থাকে, সেইকাৰণে তাতো মই তেওঁলোকক অকলশৰীয়া কৰিবলৈ বেয়া পাওঁ। সেইকাৰণে দুই ঠাইতে এনেদৰে ঘূৰি ফুৰোঁ আৰু মোৰ অকল ইঘৰৰ পৰা সিঘৰ ঘূৰি ফুৰাহে হয়। গতিকে জীৱনটো এনেকুৱাই নহয় জানো, মাতৃ যেতিয়া মাতৃ হিচাপেও কৰ্তব্য পালন কৰিব লাগিব, পত্নী যেতিয়া পত্নী হিচাপেও কৰ্তব্য পালন কৰিব লাগিব, বোৱাৰী যেতিয়া বোৱাৰী হিচাপেও কৰ্তব্য পালন কৰিব লাগিব দিয়কচোন। সেইকাৰণে যিমানখিনি পাওঁ চেষ্টা কৰোঁ আৰু কৰিবলৈ। ঘৰলৈ আহিলে এনেদৰে তাঁত চাত এখন লগাই থৈ যাওঁ, মায়ে মাজে মাজে বয়, আকৌ মই আহি, মায়ে ফুল বাচিব নাজানে, মই আহি ফুল চুল বাচি থৈ যাওঁ। এনেদৰে মকামিলাকৈ চলোঁ। আকৌ ধান দোৱা দিনত আহোঁ, এতিয়া ধান ডাঙৰি অলপ কঢ়িয়ালোঁ ভিতৰলৈ দেউতাই মই। গতিকে পিতেক যিহেতু ব্যস্ত, মানে মোৰ মানুহজনৰ কথা কৈছোঁ, গতিকে ইমান ব্যস্ত মানুহ, তেওঁ ঘৰৰ বাৰীৰ ক'ত কি আছে মানে চাবলৈ সময়ে নাপায়। সেইখিনি মই সম্পূৰ্ণৰূপে চাই মেলি কভাৰ কৰি থাকিব লাগে। এতিয়া ধান কটা দিনতো ধান আনিলোঁ আৰু আধিলৈ দিছিলোঁ, আৰু আছে আনিবলৈ অলপ, সেইখিনি কটা নাই, পিছত আকৌ কাটিলৈ আহিব লাগিব। আৰু মাটি ৰোৱা দিনতো আহোঁ, বেলেগক দিলেও নিজে চোৱা চিতা অলপ কৰোঁহি। মাহঁতো যিহেতু মানে অকণমান বয়সস্থ, সেইকাৰণে ইমান প্ৰেছাৰ দিবলৈও বেয়া লাগে। গতিকে যিখিনি পাৰোঁ অকণমান মাহঁতক সহায় কৰি দিওঁ। কিন্তু আৰু এটা কথা দেই, এই বাতি কৰা মানে তাঁত বাতি কৰা
আৰু ৰাজ ভৰুৱা এইখিনি মই নেদেখুৱালোঁ আপোনালোকক কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু সেই সময়ত মই অকণমান ব্যস্তও আছিলোঁ গতিকে ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ